সুপ্ৰভাত বন্ধুসকল, আমি আছো দিচামুখ পিকনিক স্পটত। সেই দিচামুখ পিকনিক স্পটটো শিৱসাগৰ অন্যতম এক পিকনিক স্পট। আৰু এই স্পটৰ বিষয়ে, এই পিকনিক স্পটৰ বিষয়ে ইয়াত কেনেকৈ আহিব, কোনফালেদি আহিব, ইয়াত আহিলে কিমান খৰচ হয়, সম্পূৰ্ণখিনি তথ্য মোৰ বন্ধু মুজাহিদে আপোনালোকক বৰ্ণনা কৰিব। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মই আৰু হেকিম আজি ৰাতিপুৱা দিচাংমুখলৈ আহিছিলোঁ। দিচাংমুখলৈ অহা উপলক্ষটো আছিল যে আমি এখন ফটো দেখিছিলোঁ। ইয়াত যিখন দলং বনাই আছে, সেই দলংখনৰ ফটোখন ইমানেই ধুনীয়া লাগিছিল যে তাত মানে অলেখ ৰং আছিল। সেই ৰংবোৰ বিচাৰিয়ে আমি ৰাতিপুৱাই ফজৰ নামাজৰ পাছতে আজি দিচাংমুখলৈ আহিলোঁ। আৰু সেই ৰংবোৰ বিচাৰি নাপালোঁ যদি অন্য কিছুমান ৰং পালোঁ। দিচাংমুখখন সঁচাকেই খুব ধুনীয়া আৰু প্ৰকৃতিৰ লীলাভূমি বুলি কোৱা হয়। ব্ৰহ্মপুত্ৰ আৰু দিচাঙৰ এই সংগমস্থলী প্ৰাকৃতিকভাৱে খুব ধুনীয়া আৰু খুব ঐশ্বৰ্যশালী। আৰু দিচাংমুখ শিৱসাগৰ নগৰৰ পৰা নিচেই কাষতে থকা এটুকুৰা জেগা। প্ৰকৃতিৰ সৈতে যদি কোনোবাই কেইটামান মুহূৰ্ত নিবিড়ভাৱে কটাব বিচাৰে তেতিয়াহ'লে দিচাংমুখলৈ আহিব পাৰে। আৰু নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত দিচাংমুখত যথেষ্ট সংখ্যক বনভোজৰ দলসমূহ দিচাংমুখলৈ আহে, কিয়নো ইয়াৰ প্ৰাকৃতিক পৰিৱেশ খুব ধুনীয়া। ইয়াত পৰিয়াল পৰিজনৰ লগত যদি এসাঁজ লগে ভাগে খোৱা হয় মনটো ভাল লাগে। আৰু ইতিমধ্যে আমি দেখিছোঁৱেই যে যথেষ্ট সংখ্যক ইয়ালৈ পিকনিকৰ দল আহিছে। দলবোৰ লগ পোৱা নাই যদিও তেওঁলোকে যি খাই পেলাই যোৱা অৱশিষ্টসমূহ ইয়াত দেখিছোঁ। গতিকে মোৰ এটা অনুৰোধ আছে যে এই জেগাটুকুৰা ইমান ধুনীয়া, ইয়াত আপোনালোকে প্লাষ্টিকৰ প্লেট, নিমখৰ পেকেট এইবোৰ পেলাই গৈছে, এইবোৰ পেলাই নাযাব। এই জেগাটুকুৰা ধুনীয়া কৰি ৰখাটো আমাৰ দায়িত্ব হয় এটা। এই দায়িত্বটো আমি পালন কৰিব লাগিব, তেতিয়াহে দিচাংমুখে নিজৰ স্বকীয়তা ৰক্ষা কৰিব পাৰিব। আৰু দিচাংমুখ অহাৰ আৰু এটা উপলক্ষ আছে যে দিচাং ব্ৰহ্মপুত্ৰ ইক' টুৰিজিম উন্নয়ন সমিতিৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদ গোগামুখ ধেমাজিৰ লগতে ইয়াৰ দিচাংমুখৰ যিসকল স্থানীয় লোক আছে তেওঁলোকে অহা 26 ডিচেম্বৰৰ পৰা 29 ডিচেম্বৰলৈ বিস্তৃত কাৰ্যসূচীৰে দিচাং ব্ৰহ্মপুত্ৰ ফেষ্টিভেলৰ আয়োজন কৰিছে। আৰু এই ফেষ্টিভেলত বিভিন্ন ধৰণৰ আকৰ্ষণ থাকিব, বিশেষকৈ বাণিজ্য মেলা থাকিব। ইয়াৰ যি থলুৱা খাদ্য সম্ভাৰ আছে সেই তাৰ সোৱাদ ল'ব পাৰিব। মিচিং কাপোৰ ইয়াত তেওঁলোকে বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে, মিচিং কাপোৰ কিনিব পাৰিব। তাতকৈ ডাঙৰ কথা, দিচাংমুখৰ যি প্ৰাকৃতিক সৌন্দৰ্য, সেই প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব বছৰৰ শেষৰ সময়কেইটাত। আৰু ইয়াৰ উপৰি তেওঁলোকে যিখন কাৰ্যসূচী দিছে সেইখন মই এনেই এবাৰ আপোনালোকক কৈ দিছোঁ। বাণিজ্য মেলা, পৰম্পৰাগত খাদ্য মেলা, দিহানামৰ প্ৰাইজমণি প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, গুমৰাগ প্ৰতিযোগিতা, মিচিং গীত নৃত্যৰ প্ৰতিযোগিতা, সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা, মিষ্টাৰ এণ্ড মিছেছ দিচাং প্ৰতিযোগিতা, এনেকৈ ভালে কিছুমান প্ৰগ্ৰেম হ'ব। আৰু ইয়াৰ উপৰি আটাইতকৈ ডাঙৰ কথা, ইণ্ডিয়ান আইডলৰ এজন ফাইনেলিষ্ট পৱনদ্বীপ ৰঞ্জন, মই ভালকৈ নাজানো, তেখেত আহিব আৰু তেওঁ ইয়াত সাংস্কৃতিক সন্ধ্যা যি অনুষ্ঠিত হ'ব তাত অংশগ্ৰহণ কৰিব। গতিকে 26 তাৰিখৰ পৰা দিচাংমুখ উদুলি মুদুলি হৈ থাকিব। এফালে দিচাং ফেষ্টিভেল চলি থাকিব আৰু আনফালে বনভোজৰ বিভিন্ন দলসমূহ আহিব। গতিকে দিচাংমুখ আপুনি আহিব পাৰে বছৰৰ শেষত পৰিয়ালৰ সৈতে যদি কেইটামান নিবিড় মুহূৰ্ত আপোনজনৰ লগত কটাব বিচাৰে, দিচাংমুখ আহিব পাৰে। আমি যেনেকৈ আহিছোঁ আজি সেইদৰে আহিব পাৰে।